শংকৰ মাধৱ ভক্তি শিক্ষা অষ্টম খণ্ড নামঘোষা শ্ৰী শ্ৰী মাধৱদেৱৰ অমৰ সৃষ্টি। বৰপেটা সত্ৰত সন্ধিয়াৰ নাম প্ৰসংগ শেষ হৈছে। ভক্তসকলে নীৰৱে বহি আছে। বতাহত যেন এক অপূৰ্ব শান্তি। এজন যুৱ শিষ্য ধীৰে ধীৰে আগবাঢ়ি আহি শ্ৰী শ্ৰী মাধৱদেৱৰ চৰণত প্ৰণাম কৰিলে। শিষ্যজনে সুধিলে, গুৰুজন, আমি প্ৰতিদিনে হৰিনাম কৰোঁ, কিন্তু বহুতে শাস্ত্ৰ পঢ়িব নোৱাৰে। সাধাৰণ মানুহেও ভগৱানৰ গভীৰ তত্ত্ব কেনেকৈ বুজিব? মাধৱদেৱে স্নেহ ভৰা দৃষ্টিৰে শিষ্যজনলৈ চাই মৃদু হাঁহিলে। মাধৱদেৱে ক'লে, যি জ্ঞান কেৱল পণ্ডিতৰ মাজতে সীমাবদ্ধ থাকে, সেয়া অসম্পূৰ্ণ। ভগৱানৰ বাণী গাঁৱৰ কৃষক, নাওআলা, তাঁতী বৃদ্ধা, শিশু সকলৰ হৃদয়লৈ যাব লাগে। সকলো শিষ্য নীৰৱে শুনি আছিল। ঈশ্বৰৰ নামক সহজ ভাষাত প্ৰকাশ কৰাৰ সংকল্প। সেই নিশা মাধৱদেৱে দীপশিখাৰ ক্ষীণ পোহৰত বহি গভীৰ ধ্যানত মগ্ন হ'ল। তেওঁৰ মনত এটাই চিন্তা, মানুহে ভগৱানক কেনেকৈ সহজে জানিব। দীৰ্ঘ ধ্যানৰ অন্তত তেওঁ ভক্তিৰ সাৰ সহজ ভাষাত লিখিবলৈ আৰম্ভ কৰিলে। এনেদৰেই জন্ম ল'লে নামঘোষা। নামঘোষাৰ উদ্দেশ্য। পিছদিনা শিষ্যসকল একত্ৰিত হ'ল। এজন শিষ্যই সুধিলে, গুৰুজন, এই গ্ৰন্থৰ নাম নামঘোষা কিয়? মাধৱদেৱে ক'লে, কাৰণ এই গ্ৰন্থত ঈশ্বৰৰ নামৰ মহিমা ঘোষণা কৰা হৈছে। নামেই মানুহৰ অন্তৰ শুদ্ধ কৰে, নামেই দুখত সান্তনা দিয়ে, নামেই ভক্তিক দৃঢ় কৰে। প্ৰথম পাঠ। সন্ধিয়াৰ নামঘৰত মাধৱদেৱে নামঘোষাৰ শ্লোক পাঠ কৰিবলৈ আৰম্ভ কৰিলে। ভক্তসকল একাগ্ৰচিত্তে শুনি আছিল। এজন বৃদ্ধ কৃষক ক'লে, গুৰুজন, মই কোনোদিন শাস্ত্ৰ বুজা মানুহ নাছিলোঁ, কিন্তু এই বাণীবোৰ মোৰ হৃদয়ত সঁচাকৈ সোমাই যায়। মাধৱদেৱে হাঁহি ক'লে, ভক্তিৰ ভাষা হৃদয়ৰ ভাষা। হৃদয়ে শুনিলে ঈশ্বৰৰ পথ নিজেই মুকলি হয়। এজন অহংকাৰী পণ্ডিতৰ পৰিৱৰ্তন। কেইদিনমান পিছত এজন বিখ্যাত পণ্ডিত সত্ৰলৈ আহিল। পণ্ডিতে প্ৰশ্ন কৰিলে, শাস্ত্ৰৰ তত্ত্ব ইমান সহজ ভাষাত ক'লে মানুহে গভীৰতা বুজিব কেনেকৈ? মাধৱদেৱে শান্তভাৱে উত্তৰ দিলে, জল যদি কেৱল পাহাৰৰ শিখৰত থাকে, তেন্তে তৃষ্ণাৰ্ত মানুহে কেনেকৈ পান কৰিব? জ্ঞানো তেনেকুৱাই, সেয়া সকলোৰে ওচৰলৈ যাব লাগে। পণ্ডিতজনে নীৰৱে বহি নামঘোষাৰ পাঠ শুনিলে। পাঠ শেষ হোৱাৰ পিছত তেওঁৰ চকুত অশ্ৰু। পণ্ডিতে ক'লে, গুৰুজন, আজিলৈ মই শব্দ জানিছিলোঁ, কিন্তু আজি ভক্তি অনুভৱ কৰিলোঁ। নামঘোষাৰ বিস্তাৰ। মাধৱদেৱে শিষ্যসকলক ক'লে, এই বাণী কেৱল সত্ৰত নাৰাখিবা, প্ৰতিখন গাঁৱলৈ লৈ যাবা। য'ত নামঘোষা পঢ়া হ'ব, তাত মানুহৰ অন্তৰত ভক্তিৰ বীজ অংকুৰিত হ'ব। শিষ্যসকলে গ্ৰন্থখন লৈ অসমৰ বিভিন্ন অঞ্চললৈ গ'ল। নামঘৰত, গাঁৱৰ চৰাত, কৃষকৰ চোতালত, নদীৰ পাৰত, সকলো ঠাইতে নামঘোষাৰ পাঠ আৰম্ভ হ'ল। ধনী দুখীয়া, নাৰী পুৰুষ, বৃদ্ধ যুৱক সকলো একেলগে বহি শুনিবলৈ ধৰিলে। আজিৰ বাবে নামঘোষাৰ শিক্ষা। শতাব্দী পাৰ হ'ল, কিন্তু নামঘোষাৰ বাণী আজিও জীয়াই আছে। ই আমাক শিকায়, অহংকাৰ ত্যাগ কৰক, হৰিনামত বিশ্বাস ৰাখক, সকলো জীৱৰ প্ৰতি দয়া কৰক। ভক্তি কেৱল মুখৰ শব্দ নহয়, জীৱনৰ আচৰণ। যি হৃদয়ত নাম থাকে, সেই হৃদয়ত ভয় নাথাকে। সমাপ্তি। প্ৰিয় ভক্তবৃন্দ,
শ্ৰী শ্ৰী মাধৱদেৱৰ নামঘোষা কেৱল এখন গ্ৰন্থ নহয়, ই এক আধ্যাত্মিক জীৱনৰ পথ। ই লাখ লাখ ভক্তৰ অন্তৰত ঈশ্বৰৰ প্ৰেম জগাই তোলা এক চিৰন্তন আলোকস্তম্ভ। আহক আমিও প্ৰতিদিনে নাম স্মৰণ কৰি নামঘোষাৰ শিক্ষাক জীৱনত ধাৰণ কৰোঁ। অষ্টম খণ্ড সমাপ্ত। পৰৱৰ্তী খণ্ডত আমি জানিম শ্ৰী শ্ৰী মাধৱদেৱে ভক্তি ৰত্নাৱলীৰ জৰিয়তে কেনেকৈ ভক্তিৰ মূল তত্ত্ব সহজভাৱে সমাজত প্ৰচাৰ কৰিলে আৰু এই গ্ৰন্থই একশৰণ নাম ধৰ্মৰ দাৰ্শনিক ভেটি কেনেকৈ অধিক সুদৃঢ় কৰিলে। জয় গুৰু শংকৰ, জয় গুৰু মাধৱ, হৰি বল।